আমি সরকারত আছো আমি খুব আনন্দিত হইছো যে আমার সময়ত যে কোনো খুন খারাবা নোহোৱাকে কোনো মানে তেনেকুৱা বেয়া পৰিৱেশ নোহোৱাকে সুন্দৰ নিৰ্বাচন আমাৰ এই লোকসভা সমষ্টিত হৈ গ'ল। এইটো সকলৰ কাৰণে খুব ভাল এটা পৰিৱেশ আৰু মই আপোনালোককো ধন্যবাদ জনাইছো। সকলো ইয়াত কোঅৰ্ডিনেট কি কৈছে সকলো মানে সাপোর্ট কৰিছে, এই কাৰণে এটা ভাল পৰিৱেশ হ'ল। আৰু এই নিৰ্বাচনত UPPL হিচাপে আমি কোনো চিন্তা কৰা নাই আৰু বিজেপি UPPL মিলিতো আমাৰ বহুত মানে ভাল ৰিজাল্ট। চাওক এইবাৰ ৰিজাল্টত আমাৰ আৰু বহুত ভাবিব লগা একো নাই, কাৰণ ৰিজাল্টটো ইলেকশ্যনৰ দিনাই আমি পাই গৈছোঁ। আমাৰ প্ৰাৰ্থী বিজয় হ'ব, ইয়াত কোনো সন্দেহ নাই। আৰু NDA এটা ডাঙৰ মেজৰিটি লৈ পেলাই NDA চৰকাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আকৌ হ'ব, ইয়াতো একো সন্দেহ নাই। গতিকে এই নিৰ্বাচনটোৱে BTRৰ ভৱিষ্যতটো নিৰ্ণয় কৰিব, কাৰণ এই নিৰ্বাচনত বড়ো অনাবড়ো যিটো নীতি এটা কমিউনেল চিন্তা আছিলে এইটো শেষ কৰি দিলে। এই নিৰ্বাচনত ভয় ভীতৰ যিটো ৰাজনীতি ইমান বছৰ কোনোবা চলাই আছিলে এই দোকানটোও বন্ধ কৰি দিলে। গতিকে আজি ইয়াৰ পিছত এটা সুস্থ শক্তিশালী ভাল এটা গণতন্ত্ৰ BTR অঞ্চলত আৰম্ভ হ'ব। আৰু নেক্সট যোনে ইলেকশ্যন খেলিব সি যুক্তিৰ আধাৰত সি নিজৰ ইস্যুবিলাক লৈ পেলাই নিজৰ এজেণ্ডাবিলাক লৈ পেলাই ইলেকশ্যন খেলিব লাগিব, ৰাইজক কনভিন্স কৰি পেলাই ইলেকশ্যন খেলিব লাগিব। গতিকে তেনেকুৱা এটা পৰিৱেশ দশকৰ পৰা দশকৰ পিছত BTR অঞ্চলত আহিছে। এইটোৰ কাৰণে আজি আমি চৰকাৰত আছো আমি খুব আনন্দিত হৈছো যে আমাৰ সময়ত যে কোনো খুন খাৰাবা নোহোৱাকে কোনো মানে তেনেকুৱা বেয়া পৰিৱেশ নোহোৱাকে সুন্দৰ নিৰ্বাচন আমাৰ এই লোকসভা সমষ্টিত হৈ গ'ল। এইটো সকলৰ কাৰণে খুব ভাল এটা পৰিৱেশ আৰু মই আপোনালোককো ধন্যবাদ জনাইছো। সকলো ইয়াত কোঅৰ্ডিনেট কি কৈছে সকলো মানে সাপোর্ট কৰিছে, এই কাৰণে এটা ভাল পৰিৱেশ হ'ল। আৰু এই নিৰ্বাচনত UPPL হিচাপে আমি কোনো চিন্তা কৰা নাই আৰু বিজেপি UPPL মিলিতো আমাৰ বহুত মানে ভাল ৰিজাল্ট। একদম নিশ্চিত বহুত মানে ভাল এটা সংখ্যা লৈ পেলাই মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। আৰু ভাৰতৰ ইকনমি যেনেকৈ স্পীডত আগবাঢ়ি আছে এইটো অকল মোদী ডাঙৰীয়াৰ কাৰণে হৈছে। মোদী ডাঙৰীয়া যদিও মনমোহন সিং ডাঙৰীয়াৰ নিচিনা ইকনমিষ্ট নহয়, তেখেতৰ বহুত ওপৰত চিন্তা কৰে আৰু আজি দেখুৱাই দিলে যে ভাৰতবৰ্ষখন আগুৱাই লৈ যাবৰ কাৰণে যে এটা ভাল মন লাগে, ভাল চিন্তা লাগে, কমিটমেণ্ট লাগে আৰু দেশৰ প্ৰতি প্ৰেম লাগে। গতিকে আজি মোদী ডাঙৰীয়াৰ দেশৰ প্ৰতি প্ৰেম, দেশবাসীৰ প্ৰতি যিটো প্ৰেম আৰু দেশখন আগুৱাই লৈ যোৱাৰ কাৰণে যিটো এটা মিছন আৰু ভিজন, ইয়াৰ কাৰণে ভাৰতবৰ্ষখন বিশ্বগুৰু হ'বলৈ গৈ আছে। আৰু সেইকাৰণে কোনো জাতি জনগোষ্ঠী কোনো ৰাইজে যদি সি ব্যতিক্ৰমভাৱে নিজৰ কিবা এটা নাভাবে, নৰ্মেল চিটুৱেশ্যনত সকলো মোদী ডাঙৰীয়াৰ লগত থাকিব, এইটো আমি বুজি পাওঁ। চাওক এইবাৰ ৰিজাল্টত আমাৰ আৰু বহুত ভাবিব লগা একো নাই, কাৰণ ৰিজাল্টটো ইলেকশ্যনৰ দিনাই আমি পাই গৈছোঁ। আমাৰ প্ৰাৰ্থী বিজয় হ'ব, ইয়াত কোনো সন্দেহ নাই। আৰু NDA এটা ডাঙৰ মেজৰিটি লৈ পেলাই NDA চৰকাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আকৌ হ'ব, ইয়াতো একো সন্দেহ নাই। গতিকে এই নিৰ্বাচনটোৱে BTRৰ ভৱিষ্যতটো নিৰ্ণয় কৰিব, কাৰণ এই নিৰ্বাচনত বড়ো অনাবড়ো যিটো নীতি এটা কমিউনেল চিন্তা আছিলে এইটো শেষ কৰি দিলে। এই নিৰ্বাচনত ভয় ভীতৰ যিটো ৰাজনীতি ইমান বছৰ কোনোবা চলাই আছিলে এই দোকানটোও বন্ধ কৰি দিলে। গতিকে আজি ইয়াৰ পিছত এটা সুস্থ শক্তিশালী ভাল এটা গণতন্ত্ৰ BTR অঞ্চলত আৰম্ভ হ'ব। আৰু নেক্সট যোনে ইলেকশ্যন খেলিব সি যুক্তিৰ আধাৰত সি নিজৰ ইস্যুবিলাক লৈ পেলাই নিজৰ এজেণ্ডাবিলাক লৈ পেলাই ইলেকশ্যন খেলিব লাগিব, ৰাইজক কনভিন্স কৰি পেলাই ইলেকশ্যন খেলিব লাগিব। গতিকে তেনেকুৱা এটা পৰিৱেশ দশকৰ পৰা দশকৰ পিছত BTR অঞ্চলত আহিছে। এইটোৰ কাৰণে আজি আমি চৰকাৰত আছো আমি খুব আনন্দিত হৈছো যে আমাৰ সময়ত যে কোনো খুন খাৰাবা নোহোৱাকে কোনো মানে তেনেকুৱা বেয়া পৰিৱেশ নোহোৱাকে সুন্দৰ নিৰ্বাচন আমাৰ এই লোকসভা সমষ্টিত হৈ গ'ল। এইটো সকলৰ কাৰণে খুব ভাল এটা পৰিৱেশ আৰু মই আপোনালোককো ধন্যবাদ জনাইছো। সকলো ইয়াত কোঅৰ্ডিনেট কি কৈছে সকলো মানে সাপোর্ট কৰিছে, এই কাৰণে এটা ভাল পৰিৱেশ হ'ল। আৰু এই নিৰ্বাচনত UPPL হিচাপে আমি কোনো চিন্তা কৰা নাই আৰু বিজেপি UPPL মিলিতো আমাৰ বহুত মানে ভাল ৰিজাল্ট। একদম নিশ্চিত বহুত মানে ভাল এটা সংখ্যা লৈ পেলাই মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। আৰু ভাৰতৰ ইকনমি যেনেকৈ স্পীডত আগবাঢ়ি আছে এইটো অকল মোদী ডাঙৰীয়াৰ কাৰণে হৈছে। মোদী ডাঙৰীয়া যদিও মনমোহন সিং ডাঙৰীয়াৰ নিচিনা ইকনমিষ্ট নহয়, তেখেতৰ বহুত ওপৰত চিন্তা কৰে আৰু আজি দেখুৱাই দিলে যে ভাৰতবৰ্ষখন আগুৱাই লৈ যাবৰ কাৰণে যে এটা ভাল মন লাগে, ভাল চিন্তা লাগে, কমিটমেণ্ট লাগে আৰু দেশৰ প্ৰতি প্ৰেম লাগে।
গতিকে আজি মোদী ডাঙৰীয়াৰ দেশৰ প্ৰতি প্ৰেম, দেশবাসীৰ প্ৰতি যিটো প্ৰেম আৰু দেশখন আগুৱাই লৈ যোৱাৰ কাৰণে যিটো এটা মিছন আৰু ভিজন, ইয়াৰ কাৰণে ভাৰতবৰ্ষখন বিশ্বগুৰু হ'বলৈ গৈ আছে। আৰু সেইকাৰণে কোনো জাতি জনগোষ্ঠী, কোনো ৰাইজে যদি সি ব্যতিক্ৰমভাৱে নিজৰ কিবা এটা নাভাবে, নৰ্মেল চিটুৱেশ্যনত সকলো মোদী ডাঙৰীয়াৰ লগত থাকিব, এইটো আমি বুজি পাওঁ। मोनसे गोजोनथाव खौरां, नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा? थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों। गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों। चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां। पलिग्रेनाइट, WPC एबा PVC, वुडेन फ्लोरिं, वालपेपर, स्टील रूफिं, सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन। बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।